Hello everyone and welcome to my channel. আজি মই ব্ৰেডৰ পৰা ৰসমালাই বনাইছো। একদম বজাৰত কিনাৰ দৰে আশা কৰিব নোৱাৰে, কিন্তু হঠাতে খাব মন গলে বনাব পাৰে। 1 লিটাৰ গাখীৰ লৈছো। গেছত উঠাই দিছো। আৰু আমি গাখীৰখিনি উতলাব লাগিব। তাৰ বাবে আমি ঘনাই ঘনাই লৰাই থাকিব লাগিব। মন কৰিব যাতে গাখীৰ জ্বলি নাযায়। দুটা ইলাইচি খুন্দি দিছো। আকৌ লৰাই দিছো। চেনি যোগ কৰিছো। মই 4 চামুচ চেনি দিছো। আকৌ লৰাই থাকিম। এই প্ৰসেসটোত গাখীৰখিনি যিমান আছিল আধা পৰিমাণ কৰিব লাগিব। গাখীৰ উতলি উতলি মলাই নিচিনা হ'ব লাগিব। লাহে লাহে পৰিমাণ কমি আহিছে। গাখীৰখিনিও ডাঠ হৈছে। গেছটো অফ কৰি দিম আৰু ভালদৰে ঠাণ্ডা হ'ব দিম। এতিয়া 8খন ব্ৰেড লৈছো। আৰু এটা গ্লাছ। এইদৰে ব্ৰেডৰ ওপৰত ৰাখি হেঁচা দিব লাগিব আৰু গ্লাছটোৰ পৰা উলিয়াই ল'ব লাগিব। একেদৰে বাকীখিনিও কৰি ল'ম। গোটেইখিনি কৰি ল'লো। সজাবৰ বাবে কাজু আৰু আলমণ্ড লৈছো। গাখীৰ ঠাণ্ডা হোৱাত ব্ৰেড কেইপিচ দি দিছো। আৰু এনেকৈ গাখীৰত ডুবাই দিম। বাকীখিনিও যোগ কৰিছো। আৰু এতিয়া এখন হেতাৰে উঠাই ল'ম। ইয়াত টিপছটো হৈছে গাখীৰ যিমান পাৰে ডাঠ কৰিব, ঠাণ্ডা হ'ব দিব, নহ'লে ব্ৰেড ভাঙি যাব আৰু গাখীৰ পানী হৈ থাকিলেও ভাঙিব। মোৰ অকণমান পনীয়াই হৈছে, আৰু ডাঠ হ'লে আৰু ভাল। যদি ভিডিঅ'টো ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।